Hi guys, welcome to my YouTube channel. আজি মানে মই আপোনালোকক এনেকুৱা এটা জাগালৈ লৈ যাম। তাত এডাল বৃহৎ প্ৰকাণ্ড গছ আছে প্ৰায় 500 বছৰ মান পুৰণি। তাৰে মানুহে কয় 500 বছৰ মান পুৰণি, হয়তো বেছিও হ'ব পাৰে। হয়তো ৰাম লক্ষণৰ দিনৰ হয়তো বহুত বেছি পুৰণি হ'ব পাৰে। তাৰে মানুহে কয় 500 বছৰ মান পুৰণি বুলি। আৰু আমি সেই বৃহৎ গছডালকে আপোনালোকক দেখাবলৈ লৈ যাম। তো চাই থাকক ভিডিঅ'খন। আৰু এটা কথা, আপোনালোকে ভিডিঅ'খন চোৱাৰ সময়ত সাবস্ক্ৰাইব কৰিব আৰু যদিও বেল আইকনটো নাদাবাওক কিন্তু সাবস্ক্ৰাইবটো মাৰি দিব, কাৰণ কিয় নতুন চেনেল আপোনালোকে সহায় কৰিলেহে মই আগুৱাই যাব পাৰিম। আপোনালোকে সহায় কৰক, হয়তো আগলৈ ইমান ভাল আৰু নতুন ভিডিঅ' আনিব পাৰিম। আপোনালোকে যদি সহায় নকৰে তেতিয়াহ'লে নোৱাৰিম। আৰু আজি মই মোবাইলৰ কেমেৰা দি কৰি আছোঁ, আপোনালোকে যদি সহায় কৰে হয়তো পাছত কিবা এটা ভাল কেমেৰাৰো মই কৰিব পাৰিম। আপোনালোকে প্লিজ সহায় কৰক আৰু সাবস্ক্ৰাইব কৰক। মানে নতুন চেনেল এনেকুৱা যে প্ৰতিটো একটা সাবস্ক্ৰাইবাৰ মূল্য বহুত, মানে মানুহে একটা সাবস্ক্ৰাইবে নকৰে, ভিডিঅ'খনত ভিউ এটা দি যায় কিন্তু সাবস্ক্ৰাইব এটা নকৰে। আপোনালোকে প্লিজ সাবস্ক্ৰাইব কৰক। আৰু এয়াই তো ব্লগ আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। আমি আহি পালোঁ এয়া শিঙিমাৰী নগাঁও চক পাম। আৰু নগাঁও চক পোৱা নাই, 500 মিটাৰমান আছে আৰু নগাঁও চক। আমি অলপমান ইয়াতে দেখিছোঁ, মানে গাইছে শিখৰ এটা কিনে বোলে। আৰু এইফালে শিৱ মন্দিৰ আছে, দেখুৱাই আছোঁ শিৱ মন্দিৰটো। গাইছে এই দিয়া শিৱ মন্দিৰ, এই দিয়া মানে বলবমত বহুত মানুহ হয়, তাত শিৱ মন্দিৰ এটা আছে। আমি আহি পালোঁ এই হেলাপাথৰি, আৰু হেলাপাথৰিৰ পৰা আমি বাওঁ চাইডেদি সোমাইছোঁ। আৰু ইয়াৰ পৰা কিমান দূৰ হয় নাজানো। আমি আহি পালোঁ আৰু অলপমান আছে ইয়াতে। এটা আগত এটা মছজিদ আছে, আৰু মছজিদটোৰ লগতে আমি প্ৰায় পামেই আৰু অলপমান আছে। চাই থাকক ভিডিঅ'। প্লেচ চাওক, ইমান ধুনীয়া প্লেচ। চাপুৰা চাৰিওফালে নদী মানে কি নদী নহয়, পুখুৰী, আৰু পুখুৰীৰ মাজে মাজে ৰাস্তা, বহুত ভাল লাগে।
হাই গাইজ, তো আমি ফাইনেলি আহি পালোঁ সেই বটগাছডাল, যিডাল বটগছ মানে আমি বিচাৰি আহিছিলোঁ। এয়া সেই বটগাছডাল, চাওক কিমান ডাঙৰ বটগছ, মানে ইমান ডাঙৰ যে এই বটগছডালৰ গড়টো কোনটো মানে তাই আজিলৈকে ক'ব পৰা নাই এই গছডালৰ গড়টা কোনটা। মানে শিপাবিলাক ইদিয়া উঠিছে, ইদিয়া উঠিছে, মানে গড় কোনটা যে কায়ো ক'ব নোৱাৰে। আপোনালোকক মই ভালকৈ ভিউ দেখুৱাইছোঁ গছডালৰ। তো গাইজ চাওক, এয়া সেই গছডাল, জোতা চেণ্ডেল পিন্ধি গছৰ উঠা নিষেধ। খৰাগাঁও দ্বিতীয় খণ্ড বুলি কয় এইখিনি, খৰাগাঁও দ্বিতীয় খণ্ড। এয়া সেই গছডাল, চাওক গছডালৰ গড়টা কোনটা, গড়টা কায়ো ক'ব নোৱাৰে এই গছডালৰ গড় কোনটা। মানে ইদিয়াৰ পৰা সিদিয়া উঠিছে, সিদিয়াৰ পৰা ইদিয়া উঠিছে, মানে ইয়াৰ শিপাবিলাক মানে দানিবিলাক ইদিয়া গৈছে, সিদিয়া গৈছে, প্ৰায় 1 বিঘা 1.5 বিঘা মাটি মানে গছডালে কভাৰ কৰি আছে, মানে শিপাবিলাকে। চাওক কিমান ডাঙৰ, ক'ত যে গড়, এই গছডাল মানে গড়টা কোনটা কাহৈ ক'ব নাপাৰে এনেকা। এই গছডাল প্ৰায় 500 বছৰমান পুৰণি ইয়াৰ মানুহে কয়, কিন্তু হয়তো বেছিও হ'ব পাৰে 500 বছৰৰ, হয়তো 1000 বছৰো হ'ব পাৰে, হয়তো তাতকৈতো অধিকো হ'ব পাৰে বা কমো হ'ব পাৰে। এয়া সেই গছডাল চাওক আপোনালোকে, মানে বহুত ডাঙৰ গছ। আপোনালোকে যদি আহিব খোজে কোনোবাই এই গছডাল চাব, তেতিয়াহ'লে আহিব পাৰে। এয়া মন্দিৰ আছে নেকি, ওচৰতে এয়া মন্দিৰ আছে হ'বা। আৰু এয়া চলিবিলাক ফুটবল খেলি আছে ইয়াতে গছৰ তলত। মানে ইমান ডাঙৰ যে এই প্ৰকাণ্ড বৃহৎ ডাঙৰ গছ, এয়া বটগছডাল বৃহৎ ডাঙৰ। আৰু এয়াই আছিল আজিৰ ভিডিঅ'খন। চাওক গছডাল বহুত ডাঙৰ গছ, ইয়াৰ পৰা কেনেকৈ উঠিছে চাওক তলত। যদি আপোনালোকে কোনোবাই এই গছডাল চাব আহিব খোজে, তেতিয়াহ'লে আহিব পাৰে। মানে আহিবৰ বাবে হ'লে আপোনালোকে নগাঁও চকেদিও আহিব পাৰে, বা এতিয়া কি কয় নগাঁও চকেদি সোমাব পাৰে, বা হেলাপাখৰি হৈও আহিব পাৰে। যদি হেলাপাখৰি হৈ আহে, তেতিয়াহ'লে হেলাপাখৰি হৈ হেলাপাখৰিৰ পৰা আহাৰ পিনে বাওঁ চাইডে সোমাব লাগিব, আৰু বাওঁ চাইডে সোমাই পিনে চাৰিআলি চক পাব। চাৰিআলি চকৰ পৰা ৰাইট ফালে আহিব লাগিব, আৰু আহি এটা মছজিদ পাব 1 কিলোমিটাৰমান আহিলে। আৰু মছজিদটোৰ কাষেদি এটা ব্লক দি নতুন বনোৱা ৰাস্তা আছে, আৰু সেই ৰাস্তা দি সোমাই দিব লাগিব। তাৰপিছত সোমাই বেছি দূৰ নহয়, অলপমান আহিলে এই গছডাল পোৱা যায়। এই গছডাল এইখিনি খৰাগাঁও দ্বিতীয় খণ্ড বুলি কোৱা হয় এই জেগাখিনি। তো এয়াই আছিল আজিৰ ভিডিঅ'খন। গাইজ প্লিজ আপোনালোকে ভিডিঅ'খন চাই থকা অৱস্থাত বা ভিডিঅ'খন চোৱাৰ পাছত আপোনালোকে ছাবস্ক্ৰাইব নামৰ বটনটি দাবাই দিব, কাৰণ কিয় ছাবস্ক্ৰাইবৰ খুবেই প্ৰয়োজন, যিহেতু মোৰ নতুন চেনেল। আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব। তো এয়াই আছিল আজিৰ ভিডিঅ'।